Everyone, welcome back to my YouTube channel. আৰু আজি লৈ আহিছো আপোনালোকলৈ এটা বিহুৰ ভিডিঅ' আপোনালোকে চাই থাকিব। আৰু যেহেতু গাঁৱত আহিছো, এয়া হৈছে মোৰ আইতা আৰু যেহেতু গাঁৱৰ বিহুত বেছি ভাল লাগে না। আৰু এই আইতা ৰ'দত ধুনীয়াকৈ বহি আছে। আৰু এয়া বায়ে বনাইছে ইফালে তেল পিঠা। আমাৰ জুইশালত বনাই আছে মাছ। এয়া হৈছে আমাৰ খুৰীমা, আপোনালোকে দেখা নাইতো। আৰু দেখাই আছো আমি। এয়া আমাৰ পাপাই বনাইছে চুঙা পিঠাৰ কাৰণে। দেখিছেনে গাইছ, আমাৰ ভাত খাই আছে এইবিলাক। দিয়া হৈছে আমাৰ মায়ে ভৰাই আছে চুঙাত চাউল, আৰু এইটো চুঙা পিঠা বুলি কয়, জানিয়ে আৰু চবে। আৰু ইফালে চুঙাবিলাক এনেকৈ থৈছে, আৰু এনেকৈ খেৰৰ সোপা দি এনেকৈ চুঙা পিঠা বনাই দেখাইছিলোঁ নহয় তেতিয়া পাপাই এডাল বনাই আছিল। আৰু এতিয়া ইয়াতে চুঙা পিঠা বনাব এনেকৈ। আৰু এয়া কি চাউল, আৰু এয়া বনি চাউল, বৰা চাউল। আৰু এইটো মায়ে বনাই আছে, এনেকৈ সোমাই দিয়ে মিঠৈ আৰু নাৰিকল ভাজা। আৰু এয়া আমাৰ নাৰিকল দিয়া পিঠা হ'ব ইয়াৰ পৰা। আৰু দেখাই থাকিম বাৰু, আপোনালোক চাই থাকক। আৰু এয়া আমাৰ মাজতে কেক এটাও বনালে। আৰু এয়া আমাৰ পাপা আৰু মায়ে চুঙা পিঠা পুৰি আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। সকলোকে আমাৰ ফালৰ পৰা উৰুকাৰ আৰু বিহুৰ অভিনন্দন জনালোঁ। আৰু লগতে আপোনালোকে আমাৰ ঘৰলৈ বিহু খাবলৈ আহিব। কওক বিহুৰ অনুভৱ। ভাল লাগিছে। আমাৰ ঘৰলৈ আপোনালোক বিহু খাবলৈ আহিব সকলোৱে দেই। পঠা মাংস ইফালে। এয়া আমাৰ জুইত বনি আছে গাহৰি মাংস। আৰু কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্টত ক'বচোন। মই বাৰু নাখাওঁ গাহৰি, আৰু মানে খুৰাই বনাই থৈ গৈছে, মই লাগিছোঁ বাছ। কোনে কোনে গাহৰি খাই ভাল পায় ক'ব দেই কমেণ্টত।